অনুশীলনী 11.1 এর কোয়েশ্চন নাম্বার 3 কোয়েশ্চন নাম্বার 3 টো আছে 5 সেমি 6 সেমি আৰু 7 সেমি বাহুযুক্ত এটা ত্ৰিভুজ আঁকা তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰৰ প্ৰথম ত্ৰিভুজটো অনুৰূপ বাহুৰ 5 ভাগৰ 7 গুণ হয় প্ৰথমতে ত্ৰিভুজটো আমি আঁকিলো কিমান 5 6 আৰু 7 সেমি ধৰিলো এটো 7 সেমি এ বি হল 7 সেমি ইয়াৰ পৰা ইফালে 5 সেমি এটা আৰু এটা 6 সেমি এটা ধৰিলো ইয়াৰ পৰা এনেকে 5 ব্যাসাৰ্ধলৈ ইয়াত এটা কাটিলা আৰু ইয়াৰ পৰা 6 ব্যাসাৰ্ধলৈ চাপ কাটিলা সাপোজ চাপ দুডালে ইয়াত কটাকটি কৰিছে ইয়াত এটা তেতিয়া এই কটাকটি কৰা বিন্দুটোত সংযোগ কৰি দিয়া ত্ৰিভুজটো আমাৰ হৈ যাব এইটো হল সি নিশ্চয় ত্ৰিভুজটো কেনেকৈ আঁকিব লাগে এইটো 7 সেমি এইটো 6 সেমি এইটো 5 সেমি মই হাতেৰে কৰিছো তোমালোকে কম্পাসেৰে কৰিবা নিশ্চয় বুজি পাইছে এই ত্ৰিভুজটো প্ৰথম ত্ৰিভুজ আঁকিছো এতিয়া ইয়াৰ কিমান গুণ 5 ভাগৰ 7 গুণ 5 ভাগৰ 7 গুণ কৈ আঁকিব লাগে 5 ভাগ কৰি 7 গুণ ল'ব লাগে মানে কি এই ত্ৰিভুজটোতকৈ ডাঙৰ ত্ৰিভুজ হ'ব 7 গুণ মানে ডাঙৰ হ'ব তেতিয়া হলে আমি কৰিম কি মই এখিনি মুছি দি পেলে ইয়াত এটা সূক্ষ্ম কোণ আঁকিলো আমি ইয়াত সাপোজ 5 ভাগ সমানে এটো 5 ভাগ মই এটোৰ লগত সংযোগ কৰি দিলো ধৰিলো এৰ পৰা ইয়ালৈকে 5 ভাগ মানে 5 ভাগৰ 7 ইয়াত 5 ভাগ আছে আৰু 7 হবলৈ হলে আৰু 2 ভাগ লাগিব আমাৰ 2 ভাগ এইখিনি যে 5 ভাগ কৰিছিলো আমি সমানে যে 5 ভাগ কৰিছিলো এইটোক 1 2 3 4 5 আৰু 2 ভাগ ল'ব লাগে সমান যিমানখিনি লোৱা হৈছে সমান আৰু দুটা ভাগ ইফালে বঢ়াই দিয়া ইয়াত এইখিনি কাম সমানে 7টা ভাগ কৰিলো তলত ওপৰ ডাঙৰ আছে 7 ভাগ কৰিলো সমানে 7টা ভাগ কৰি এতিয়া এই ৰেখাটোৰ লগত এই 7 ভাগত এই বিন্দুটোত ৰেখাটোৰ লগত এটা সমান্তৰাল ৰেখা এনেকে আঁকিব লাগে সমান্তৰাল ৰেখাটো কেনেকৈ আঁকে মই কৈছোই যে এটা বেখ ললা ইমান সৰুকৈ মই ললো এটো সাপোজ এতিয়া এই বেখটো যিমান আছিল এই বেখযুক্ত এনেকে এটা ইয়াতো আঁকি দিয়া সাপোজ এটো এতিয়া এইটো যিমান আছিল ইমান বেখ লৈ পেলে ইয়াৰ পৰা এটো কাটি দিয়া তাৰ পিছত এই ৰেখাটো এই বিন্দুটোৰ লগত সংযোগ কৰি দিয়া এটো হল এটো বি বিন্দু আছিল এই ৰেখাটো অলপ দীঘলকৈ আঁকিব লাগিব দীঘলকৈ ৰাখি এই ৰেখাটোৰ লগত এই সমান্তৰাল হল এতিয়া বিসিৰ সমান্তৰালকৈ এই বিন্দুটোৰ লগত এটা ৰেখা আঁকিব লাগে তেতিয়া আমি এই বিন্দুৰ যেনেকৈ সমান্তৰালকৈ আঁকে ইয়াত কাটিলো সাপোজ এনেকৈ ইয়াত কাটিলো এই জোখৰ যিমান আছিল এই জোখটো লৈ পেলে ইয়াৰ পৰা এই জোখটো লৈ পেলে কাটি দিয়া এইটোৰ লগত যিমান জোখ আছিল এই জোখটো লৈ পেলে ইয়াৰ লগত কাটি দিয়া যে এইটো হল এতিয়া এই ৰেখাটোৰ সমান্তৰাল হ'ব এইটো তাৰ পিছত এইটো সংযোগ কৰি দিয়া এটো সি ড্যাশ এটো বি ড্যাশ নিশ্চয় বুজি পাইছা এতিয়া আঁকিবলগীয়া ত্ৰিভুজটো কোনটো 5 ভাগৰ 7 গুণ ত্ৰিভুজ কোনটো যে এ বি ড্যাশ সি ড্যাশ আমাৰ প্ৰথম ত্ৰিভুজটো আছিল এ বি সি তাৰ পিছৰ ত্ৰিভুজটো আমি কিছু এ বি সি এৰ 5 ভাগৰ 7 গুণ 5 ভাগৰ 7 গুণ ত্ৰিভুজটো হল এ বি ড্যাশ সি ড্যাশ যে ত্ৰিভুজ এ বি সি এর 5 ভাগৰ 7 গুণ ত্ৰিভুজটো হল এ বি ড্যাশ সি ড্যাশ এ বি ড্যাশ সি ড্যাশ এইটোই হল আঁকিবলগীয়া ত্ৰিভুজ নিশ্চয় কথাখিনি বুজি পাইছা এটা সৰু ভিতৰত হলে কেনেকুৱা হ'ব বাহিৰত হলে ত্ৰিভুজ ডাঙৰ ত্ৰিভুজ হলে কেনেকুৱা হ'ব নিশ্চয় এই কথাটো মনত ৰাখিবা এইটো যে ওপৰটো যদি ডাঙৰ হয় তেতিয়া হলে ত্ৰিভুজটোৰ বাহিৰে দিয়া এটা ত্ৰিভুজ হ'ব আৰু যদি এই ওপৰৰ সংখ্যাটো যদি সৰু হয় তেতিয়া হলে ভিতৰত ত্ৰিভুজটো প্ৰথম ত্ৰিভুজটোৰ ভিতৰত এটা ত্ৰিভুজ হ'ব মানে সৰু হ'ব নিশ্চয় বুজি পাইছা এনেকুৱা অংক কৰিবলৈ আৰু কেইটামান আছে 4-5টা আছে গোটেই কেইটা তোমালোকে কৰাৰ চেষ্টা কৰিবা তাৰ পৰা এটা কমন আহিবই শিওর তাৰ পৰা 4 নম্বৰ এৰি নিদিবা তোমালোকে ট্রাই কৰাৰ চেষ্টা কৰা পাৰিবাই থ্যাংক ইউ ধন্যবাদ